আজিৰ এই ভিডিঅ'টি দ্বাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভৰ অন্তৰ্গত মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা বিৰচিত বিশ্ব খনিকৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰিম। তেনেহ'লে ব'লা আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1। বিশ্ব খনিকৰ কবিতাটিৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিছে? উত্তৰ: অসমীয়া ৰোমান্টিক কাব্যধাৰাৰ অন্যতম আধ্যাত্মবাদী জীৱন দৃষ্টিসম্পন্ন নিষ্ঠাৱান কবি তথা চিন্তাশীল সাধক মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্ব খনিকৰ কবিতাটি এটি দাৰ্শনিক কবিতা। কবিতাটিৰ মাজেৰে কবিৰ দাৰ্শনিক ভাৱধাৰা স্পষ্ট ৰূপত প্ৰকাশ পাইছে। এই দৰ্শনৰ মূল তত্ত্ব হ'ল বেদান্ত। ব্ৰহ্ম সত্য জগত মিথ্যা এই তত্ত্বৰ আধাৰত তেওঁ কবিতাবোৰ ৰচনা কৰিছে। বিশ্ব খনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে এই জগতত পৰমব্ৰহ্ম ঈশ্বৰৰ বাহিৰে যে আন একো নাই সেই কথাকে ব্যক্ত কৰি ভগৱানৰ অপাৰ মহিমা আৰু কাৰ্যাৱলীসমূহৰ বৰ্ণনা কৰিছে। কবিৰ মতে এই ত্ৰিলোকৰ এজন খনিকৰ আছে, যাৰ নিৰ্দেশতে গ্ৰহ নক্ষত্ৰ জোন-বেলি তৰা আদিবোৰে আলাসতে স্থিৰ হৈ থাকিব পাৰিছে। তেওঁৰ কৃপাতেই এই সংসাৰত সকলোৱে মৰম এনাজৰীৰ বান্ধোনেৰে বান্ধ খাই একোখন সুখৰ সংসাৰ ৰচিছে। আনকি মৰুভূমিৰ দৰে শুকান ঠাইতো মানুহে জীয়াই থাকিবলৈ সক্ষম হৈছে। প্ৰকৃতি জগতৰ বিবিধ গছ-গছনি তৰু-তৃণ আদিবোৰেও ভগৱানৰে নাম গুণ গাই তেওঁৰ যশস্যা দুগুণে বৃদ্ধি কৰিছে। তেওঁ আমাৰ ওচৰতে থকাৰ স্বত্ত্বেও মায়াৰ আৱৰণেৰে আমাক আৱৰি ৰখাৰ বাবে আমি তেওঁৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰোঁ। সত্য ৰজ তম এই তিনি গুণৰ গৰাকী হোৱা স্বত্ত্বেও তিনি গুণৰ পৰা তেওঁ ঊৰ্ধত। তেওঁ দয়াবান। তেওঁৰ দয়াতেই সাধাৰণ বীজ এগোটাৰ পৰা পমা শিশু পাৰলিৰ নিচিনা একোজোপা প্ৰকাণ্ড গছ হয়। এমাহ-দিমা শিশু এটিকো পাহোৱাল কৰি তোলে মাক দেউতাকৰ গৌৰৱ বঢ়াবলে। সেয়েহে কবিয়ে পৰম পুৰুষ ভগৱানক তেৱেঁই মানি তেৱেঁই মান, তেৱেঁই দানী তেৱেঁই দান, খেতি খেতিয়ক গোমোস্তা আও মহাজন, কাম কৰ্মী কাৰিকৰ আদি বুলি কৈ অৱশেষত তেওঁকেই বিশ্ব খনিকৰ অন্তৰ্যামী বিশ্বৰ আত্মাস্বৰূপ সৰ্বব্যাপী আৰু সৰ্বশক্তিমান বুলি অভিহিত কৰিছে। কুৱেশ্যন নম্বৰ 2। সকলোতে আছে তেওঁ কিন্তু নেদেখে কেওঁ, উৰণিৰে মুখ ঢাকি থাকে ওপৰত। এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে? লিখা। উত্তৰ: উক্ত কবিতাফাঁকি জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্ব খনিকৰ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। উক্ত কবিতাফাঁকিৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে বেদান্ত তত্ত্বৰ মূল কথা পৰমেশ্বৰেই যে একমাত্ৰ সত্য তাকে ক'ব বিচাৰিছে। কবিৰ মতে এই বিশ্ব ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাহিৰে একোৰে অস্তিত্ব নাই, সকলোতে তেওঁ বিৰাজমান। বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো পদাৰ্থৰ মাজত এক অদৃশ্য শক্তিয়ে বিৰাজ কৰি থকা স্বত্ত্বেও আমি তেওঁক দেখা নাপাওঁ, কাৰণ মায়াস্বৰূপ উৰণিৰে মুখ ঢাকি তেওঁ আমাৰ ওচৰতে থাকে। ব্ৰহ্ম সত্য জগত মিথ্যা তত্ত্বটোৰ লগত মায়াৰ বিশেষ সম্পৰ্ক আছে, কাৰণ এই মায়াই পাৰ্থিৱ জগত আৰু পৰমেশ্বৰৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰি থাকে। এই আৱৰণ গুচাবলৈ মানুহৰ লাগে জ্ঞান। যেতিয়াই মানুহৰ অন্তৰত প্ৰকৃত জ্ঞানৰ উদ্ভৱ হয়, তেতিয়াই এই আৱৰণস্বৰূপ উৰণি আঁতৰি যায় আৰু বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰোঁতা পৰমেশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰে। নেক্সট কুৱেশ্যন। সত্য ৰজ তমো গুণ সকলোতে নিৰ্গুণ, বোলে শুনো বিশ্বগিৰি সেই মহাজন। উত্তৰ: উক্ত কবিতাফাঁকি জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্ব খনিকৰ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। উক্ত কবিতাফাঁকিৰ মাজেৰে কবিয়ে বেদান্ত দৰ্শনৰ মূল তত্ত্বৰ কথা ক'ব বিচাৰিছে। এই জগতখন সত্য ৰজ তম এই তিনিটা গুণতে স্থিতি আৰু লয় হৈ আছে। এই তিনি গুণৰ মাজেৰে জগতখন পৰিচালিত হয়।
সত্য ৰজ তম এই তিনিওটা গুণেই স্বয়ং ভগৱানৰেই সৃষ্টি। সত্য গুণ হৈছে সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজোগুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। আৰু তমোগুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰসাদ আলস্য তথা নিদ্ৰাৰ দ্বাৰা জীৱক আবদ্ধ কৰে। এই তিনিও গুণৰে সৃষ্টিকৰোঁতা ভগৱান, কিন্তু তিনিও গুণৰ অধিপতি হ'লেও ভগৱান বা পৰমেশ্বৰ কোনো এটা গুণতেই লিপ্ত নহয়, অৰ্থাৎ তেওঁ গুণাতীত। তেওঁৰ অদৃশ্য সংকেততে জগতখন পৰিচালিত হৈ আছে। নেক্সট কুৱেশ্যন। চুফীবাদ বা চুফীমূলক সাহিত্য সম্পৰ্কে চমুটোকা লিখা। উত্তৰ: চুফীবাদ। বিভিন্ন ৰাজনৈতিক কাৰণত আহোম আৰু মোগলৰ মাজত সাংস্কৃতিক বিনিময় হৈছিল। বিভিন্ন সময়ত অসম আক্ৰমণ কৰিবলৈ অহা বহুতো মুছলমান অসমত ৰৈ গৈছিল আৰু এটা সময়ত তেওঁলোকে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিছিল। অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সাংস্কৃতিক উপাদানো অসমীয়া সংস্কৃতিত প্ৰৱেশ কৰাইছিল। মীৰ জুমলাৰ লগত ইছলাম ধৰ্মৰ তত্ত্ব প্ৰচাৰ কৰিবলৈ অহা আজান ফকীৰ এটা সময়ত বৈষ্ণৱ ধৰ্মৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসমতে থাকি জিকিৰ আৰু জাৰি গীতসমূহ ৰচনা কৰিছিল। জিকিৰবোৰৰ জৰিয়তে ইছলাম ধৰ্মৰ আচাৰ-নীতি আৰু তত্ত্বসমূহ প্ৰকাশ পাইছে। চুফীমূলক গ্ৰন্থৰ কেইখনমানৰ উদাহৰণ হৈছে মৃগাৱতী চৰিত, চন্দ্ৰাৱলী, মধুমালতী আদি। কুৱেশ্যন নম্বৰ 5। সত্য ৰজ তমো গুণ সম্পৰ্কে চমুটোকা লিখা। উত্তৰ: এই বিশ্ব ব্ৰহ্মাণ্ড সত্য ৰজ তম এই তিনিটা গুণতে স্থিতি আৰু লয় হয়। এই তিনি গুণৰ মাজেৰে জগতখন পৰিচালিত হয়। এই তিনিওটা গুণ স্বয়ং ভগৱানৰেই অৱদান। সত্ত্বগুণ হৈছে সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজগুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে আৰু তমগুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰমোদ, আলস্য তথা নিদ্ৰাৰ দ্বাৰা জীৱক মোহপাশত বন্দী কৰে। এই তিনি গুণৰ সৃষ্টি কৰোঁতা ভগৱান ঈশ্বৰ, কিন্তু তিনি গুণৰ অধিপতি হ'লেও তেওঁ কোনো এটা গুণতেই লিপ্ত নহয়, অৰ্থাৎ তেওঁ গুণাতীত। তেওঁৰ অদৃশ্য সংকেততেই এই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত হয়। নেক্সট কুৱেশ্যন। নিশ্চয় নিশ্চয় তেৱে দেখা নাই যদি কেৱে অন্তৰ্যামী সৰ্বজ্ঞান বিশ্ব আত্মা প্ৰাণ সৰ্বব্যাপী সৰ্বশক্তিমান। উত্তৰ: উক্ত কবিতাফাঁকি জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ বিশ্বখনিকৰ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। উক্ত কবিতাফাঁকিৰ মাজেৰে পৰম পুৰুষ ভগৱানক কবিয়ে অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্ব আত্মা, সৰ্বব্যাপী, সৰ্বশক্তিমান বুলি অভিহিত কৰিছে। বিশ্ব ব্ৰহ্মাণ্ডৰ সৰু-বৰ সকলো পদাৰ্থৰ মাজত এক অদৃশ্য শক্তিয়ে বিৰাজ কৰি থাকে। তথাপি সেই অদৃশ্য পৰম ব্ৰহ্মক আমি নিজ চকুৰে দেখা নাপাওঁ। তেৱেঁই জীৱ-জগত, জড়-জগত আদিৰ সৃষ্টিকৰ্তা। তেওঁৰ বাহিৰে এই পৃথিৱীত কাৰোৱেই অস্তিত্ব নাই। তেওঁ মায়াস্বৰূপ উৰণিৰে মুখ ঢাকি ওচৰতে থাকে আৰু মানুহৰ অন্তৰত যেতিয়াই প্ৰকৃত জ্ঞানৰ উদ্ভৱ হয় তেতিয়াই মায়াস্বৰূপ আৱৰণ আঁতৰি যায় আৰু পৰম ব্ৰহ্ম ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰে। ভগৱান ঈশ্বৰ সকলোৰে পালনকৰ্তা, জন্মদাতা। তেৱেঁই ক্ষণিকৰ ৰূপে সমগ্ৰ বিশ্বক অধিক সুন্দৰৰ পৰা সুন্দৰতম কৰি গঢ়ি তুলিছে। তেওঁক আমি দেখা নাপালেও অনুভৱ কৰিব পাৰোঁ যে তেৱেঁই অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মাস্বৰূপ, সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান। আজিৰ ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যন হ'ল বিশ্বখনিকৰ কবিতাটিৰ মূলভাৱ লিখা। উত্তৰ: অসমীয়া ৰোমান্টিক কাব্যধাৰাৰ অন্যতম আধ্যাত্মবাদী জীৱনদৃষ্টি সম্পন্ন নিষ্ঠাবান কবি তথা চিন্তাশীল সাধক মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ বিশ্বখনিকৰ কবিতাটি এটি দাৰ্শনিক কবিতা।
এই কবিতাটিৰ জৰিয়তে কবিৰ দাৰ্শনিক ভাৱধাৰা স্পষ্ট ৰূপত প্ৰকাশ পাইছে। এই দৰ্শনৰ মূল তত্ত্ব হ'ল বেদান্ত। ব্ৰহ্ম সত্য জগত মিথ্যা এই তত্ত্বৰ আধাৰতেই কবিয়ে তেওঁৰ কবিতাসমূহ ৰচনা কৰিছিল। বিশ্বখনিকৰ কবিতাটিৰ জৰিয়তে এই জগতত পৰম পুৰুষ ভগৱানৰ বাহিৰে যে আন একো নাই সেই কথাকে ব্যক্ত কৰি ভগৱানৰ অপাৰ মহিমা আৰু কাৰ্যাৱলীসমূহ বৰ্ণনা কৰিছে। কবিৰ মতে এই ত্ৰিলোকৰ এজন বিশ্বখনিকৰ আছে। তেওঁৰ নিৰ্দেশতে গ্ৰহ নক্ষত্ৰ জোনবেলি তৰা আদিবোৰে আলাসতে স্থিৰ হৈ থাকিব পাৰিছে। তেওঁৰ কৃপাতেই এই সংসাৰৰ সকলোৱে মৰম এনাজৰীৰে একোখন সুখৰ সংসাৰ ৰচিছে। আনকি মৰুভূমি যেন শুকান ঠাইতো মানুহ জীয়াই থাকিবলৈ সক্ষম হৈছে। তেওঁ আমাৰ ওচৰতে থকাৰ স্বত্বেও মায়াৰ আৱৰণেৰে আমাক আৱৰি ৰখাৰ বাবে আমি তেওঁক অস্তিত্ব উপলব্ধি কৰিব নোৱাৰোঁ। সত্য ৰজ তম এই তিনি গুণৰ গৰাকী হোৱাৰ স্বত্বেও তিনি গুণৰ পৰা তেওঁ ঊৰ্ধত। তেওঁ দয়াবান। তেওঁৰ দয়াতেই সাধাৰণ বীজ এটিৰ পৰা পমা শিশু পাৰলিৰ নিচিনা একোজোপা প্ৰকাণ্ড গছ হয়। এমাদিমা শিশু এটিকো পাহোৱাল কৰি তোলে মাক দেউতাকৰ গৌৰৱ বঢ়াবলে। সেয়ে কবিয়ে পৰম পুৰুষ ভগৱানক তেওঁৱেই মানি তেওঁৱেই মান তেওঁৱেই দানী তেওঁৱেই দান খেতি খেতিয়ক গুমুষ্টা ও মহাজন কাম কৰ্মী কাৰিকৰী বুলি কৈ তেওঁকেই বিশ্বখনিকৰ অন্তৰ্যামী বিশ্বৰ আত্মাস্বৰূপ সৰ্বব্যাপী আৰু সৰ্বশক্তিমান বুলি অভিহিত কৰিছে। আজিলৈ ভিডিঅ'টি ইমানতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।